খুৰা আৰু লাগিব নেকি? হা পেট ভৰিছে? পেট ভৰি গৈছে না? এতিয়া উঠক। এতিয়া আপুনি ক'ত যাব? ক'ত যাব এতিয়া? অ' খুৰা ক'ত যায়? ক'ত গৈ আছে? হা ক'ত গৈ আছে? লাগি আছে খুৰাৰ মোৰ কাম নকৰে। মই তথাপি খুৰাৰ লগত কথা পাতিম। খুৰাক যিমান পাৰোঁ মই সহায় কৰিম। আপোনালোকে মোৰ লগত ক'ত গৈ আছে? হস্পিটেল? কোনে আছে হস্পিটেলত? এতিয়া আপুনি যে গৈ আছে চাব, আপুনি ভাত খাইছে? ভাত হা নাই খোৱা? মই খোৱালে খাব? ভাত যদি খোৱা হোটেলত আপোনাক হা ৰখি দিব, ইয়াত ৰখিব। এইফালে আহক, এইফালে ৰ'ব। মই ক'লোঁ আপোনাক মই চাই পেলাই গম পাইছোঁ আপুনি খোৱা নাই, ভাত খোৱা নাই। ভাত খাব? মই হোটেলত আপুনি ভাত খাইছে ৰাতিপুৱাৰ পৰা? খোৱা নাই? এতিয়া ক'ত যাব ওলাইছে? ৰ'ব, যাব নালাগে, ইয়াত ৰখক। ভাত খাম, আপুনি খাব? খাওক, ইয়াত হোটেলত ভাত খাওক। হা মই পইচা দিম। চালে খুৰা মোৰ ওপৰত গৰম হৈ গৈছে। খুৰা ভাবিছে মই হোটেলত ভাত খালে পইচা কোনে দিব, মোৰ তাতেতো পইচা নাই। ৰখক, মই চাই আছোঁ তাত। আহক, মোৰ লগত আহক। ভাত হ'ব? কি আছে খাবলৈ? অঁ যাওক, ভিতৰত যাওক। দাদা খাবলৈ ভাত হ'ব? ভাত নাই? পৰঠা আছে, দিয়ক খুৰাজনক পৰঠা দিয়ক। বহক। ইয়াত যাওক। খাওক, ইয়াতে ভাত নাই, পৰঠা খাওক। ইয়াতে ভাত নাই, পৰঠা আছে। আপুনি আৰু লাগিলে আৰু লওক, আৰু এটা দিব, আৰু এটা পৰঠা দিব। পেট ভৰাই খাওক। আৰু এটা পৰঠা দিয়ক। আপুনি ক'ত থাকে সঁচা কথা কওক? এনে ঘৰ আছেনে নে ৰাস্তাত থাকে? ঠিক আছে, আৰু ইয়াতে মোক নহয়, এই খুৰাজনী ডাবল কৰি দিয়ক, চব্জি দিয়ক। খুৰা আৰু লাগিব নেকি? হা পেট ভৰিছে? পেট ভৰি গৈছে না? এতিয়া উঠক। এতিয়া আপুনি ক'ত যাব? ক'ত যাব এতিয়া? দাদা সেই ধৰা হওক, কিমান হ'লে? 60 টকা, 60 লওক, পইচাটো লওক। পইচাটো লওক। 10 টকা থাকিব লাগে। অ' খুৰা ৰ'ব, নাযাব। 10 টকা লাগে না? তাহলে আহো দাদা। হা এতিয়া আপুনি ক'ত যাব? মুখটো মুচি ল'ব, মুখত লেতেৰা লাগি আছে। হা আৰু এইটো লাগক, এইটো দি আপুনি টমটম ভাড়া দি যাব, আপুনি ক'ত যায়। হা ঠিক আছে, হ'ব, ঠিক আছে।
আহোঁ দাদা হা ঠিক আমাৰ অসমত এনেকুৱা বহুত অসহায় মানুহ আছে দুদিন তিনিদিন নাখাই আছে মই আপোনালোক সবকে ক'ব বিচাৰিছোঁ আপোনালোকে এনেকুৱা অসহায় মানুহ ক'ৰবাত লগ পালে যিমান পাৰে নিজৰ তৰফৰ পৰা সহায় কৰিব ধন্যবাদ